অভাৱেই আৱিষ্কাৰৰ মূল। পৰিয়ালৰ সকলো দায়িত্ব বহন কৰি স্বাৱলম্বিতাৰ এক নতুন পথ বাছি লোৱা এগৰাকী মহিলাৰ নাম শ্ৰীমতী ৰূপশ্ৰী চৌধুৰী। পথাৰ আৰু বজাৰৰ সংযোগক অধিক খৰতকীয়া আৰু দৃঢ় কৰি তোলাৰ ক্ষেত্ৰত জলপথক এক মাধ্যম হিচাপে বাছি লোৱাৰ এই প্ৰয়াস সঁচাকৈ শলাগ ল'বলগীয়া। 2017 চনত মই খেতি কৰাৰ সিদ্ধান্ত ল'লোঁ। মাজুলী অঞ্চলত আমাৰ খেতিৰ মাটি আছিলে আৰু বৰ্জনাৰ অনুপ্ৰেৰণাত মই খেতি কৰাৰ কাম আৰম্ভ কৰিলোঁ। খেতিৰ সামগ্ৰীখিনি কঢ়িয়াই আনিবলৈ মই নাও এখন ল'লোঁ। প্ৰথমতে পৰম্পৰাগত নাও এখন আছিলে। সেই নাওখনেৰে নিজৰ লগতে আন বহুতো ব্যক্তিৰ খেতিৰ সামগ্ৰী অনা নিয়া কৰা হৈছিল। মই অনুভৱ কৰিলোঁ যে যদি নাওখন আধুনিক প্ৰযুক্তিযুক্ত হয় তেনেহ'লে এই ব্যৱসায়টো অধিক কাৰ্যক্ষম হ'ব। 2024 চনত জীৱন ডিঙা আঁচনিৰ জৰিয়তে মেৰাইন ইঞ্জিনখন লগালোঁ। তাৰপিছত মোৰ নাৱৰ ব্যৱসায়টোৱে নতুন গতি লাভ কৰিলে। পুৰুষ প্ৰধান এই ব্যৱসায়টোত আগুৱাই যাবলৈ এই আঁচনিখনে মোক যথেষ্ট সহায় কৰিলে। এতিয়া কৃষিখণ্ডত সেৱা আগবঢ়োৱাৰ লগতে মোৰ নাওখনে যাত্ৰীও পৰিবহণ কৰে। ব্ৰহ্মপুত্ৰ হৈছে পুৰুষ নৈ। মই এই নৈত আত্মবিশ্বাসেৰে নাও চলাবলৈ সক্ষম হৈছোঁ। আৰু জীৱন ডিঙা আঁচনিখনে মোৰ ব্যৱসায়ৰ উন্নতি সাধনৰ লগতে এই স্বাৱলম্বিতাৰ যাত্ৰাত নতুন এক গতি প্ৰদান কৰিলে। জীৱন ডিঙা, জীৱনধাৰাৰ কথা।